নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগৰ সকলোৰে ভাল। IIT গুৱাহাটী নতুনকৈ টেকনিকেল এছিষ্টেণ্টৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনি আমি কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। IIT গুৱাহাটীত প্ৰজেক্ট টেকনিচিয়ানৰ এটা পদ মুকলি হৈছে, যাৰ ডিউৰেশ্যন হৈছে 8 মাহ, আৰু ফিল্ড টেকনিচিয়ান এটা পদ মুকলি হৈছে, যাৰ ডিউৰেশ্যন হৈছে 8 মাহ। দুয়োটা পদ হৈছে কণ্ট্ৰেকচুৱেল বেচিছত। প্ৰজেক্ট টেকনিচিয়ান পদটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে 3 years এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড অৰ ডিপ্ল'মা ইন মেকানিকেল, ইলেক্ট্ৰনিক, মেক্ট্ৰনিক্স, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং or equivalent degree. Higher qualification also considered. Candidates should have knowledge of fabrication processes, mechanical, electrical, electronic relevant fields, and be willing to go for field visit for frequent testing or develop unmanned underwater surface vehicle for Himalayan rivers. এইখিনিৰ বিষয়ে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। প্ৰজেক্ট টেকনিচিয়ানৰ বাবে, ফিল্ড টেকনিচিয়ানৰ বাবে ITI in engineering trade with 3 years experience in the same field or diploma in mechanical, electronic, mechatronics, electrical engineering বিচাৰিছে। Higher qualification also considered. Candidates should have knowledge of fabrication processes. Project techniciaনৰ বাবে salary হ'ব 20,000 টকা, আৰু field techniciaনৰ বাবে salary হ'ব 20,000 টকা। কিটো আপোনালোকে এপ্লাই কৰিব? যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে 15 অক্টোবৰত ৱাক ইন ইণ্টাৰভিউৰ বাবে আহিব লাগিব 10টা বজাত। আপোনালোকে লগত আনিব লাগিব নিজৰ CVখন আৰু কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এডুকেশ্যনেল চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ, কণ্টেক্ট এড্ৰেছ, ফোন নাম্বাৰ, ইমেইল ID আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক সকলোখিনি আপোনালোকৰ অৰিজিনেল লগত লৈ আহিব লাগিব। ইণ্টাৰভিউ ডেট আছে 15 অক্টোবৰ 10টা বজাৰ পৰা হ'ব। ভেনু সোনকালে জনাই দিয়া হ'ব। এইখন আছে IIT গুৱাহাটীয়ে মুকলি কৰা সিহঁতৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীত মুকলি হোৱা 2টা প্ৰজেক্ট টেকনিচিয়ান আৰু ফিল্ড এছিষ্টেণ্ট পদৰ জবৰ ডিটেইল ডিছকাশ্যন। আগৰ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।